মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকক বুজাবলগীয়া কবিতাটোৰ শিৰোনাম হ'ল দি টেইল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন। দি টেইল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন এই কবিতাটো এটা বেলাড জাতীয় কবিতা। বেলাড হ'ল এবিধ কাহিনী গীত, যিবিলাক গীত প্ৰাচীন কালৰ পৰা আমাৰ সমাজত প্ৰচলিত হৈ আহিছে। এই গীতবিলাকৰ কোনো নিৰ্দিষ্ট লেখক বা কবি নাই। আমাৰ অসমীয়া সাহিত্যতো এনেকুৱা ধৰণৰ কাহিনী গীত আছে। সেইবিলাক হ'ল জনা গাভৰুৰ গীত, ফুল কোঁৱৰৰ গীত, মণি কোঁৱৰৰ গীত, লাচিত বৰফুকনৰ গীত, তোমাৰ মূলা গাভৰুৰ গীত, বদন বৰফুকনৰ গীত। এইবিলাক ঐতিহাসিক গীতক বেলাড জাতীয় গীত বুলি কোৱা হয়। তদুপৰি অকল যে ঐতিহাসিক হ'ব লাগিব কোনো কথা নাই। কিছুমান প্ৰাচীন অলৌকিক কাহিনীবিলাকক লৈও বেলাড বা কাহিনী গীত ৰচনা কৰা হৈছে। তোমালোকৰ পাঠত থকা এই কবিতাটো বা এই বেলাডটো এটা অলৌকিক কাহিনীৰে ভৰপূৰ এটা বেলাড। এই বেলাডটোত এটা ড্ৰেগনক লৈ ৰচনা কৰা হৈছে। ড্ৰেগন প্ৰাচীন কালত থকা এবিধ ভয়াল প্ৰাণী, যি একোটা হাতীকো গোটেই গিলিব পাৰিছিল। আৰু এই ড্ৰেগনক লৈ পেলাই এই কবিতাটো ৰচনা কৰা হৈছে। আমাৰ সমাজত এনে কিছুমান ব্যক্তি আছে, যিসকল ব্যক্তিক আমি দেখিলে গম নাপাওঁ যে তেওঁলোক কি গুণৰ অধিকাৰী, তেওঁলোকৰ কি শক্তি আছে, তেওঁলোকে কি কৰিব পাৰে। আৰু সেইসকলক আমি কি কৰোঁ, নজনাকৈ কেতিয়াবা ইটিকিং কৰোঁ, ঠাট্টা কৰোঁ বা তেওঁলোকৰ গুণক আমি উপহাস কৰোঁ। ইয়াতো ঠিক তেনেকুৱা হৈছে। ড্ৰেগনক লগত থকা প্ৰাণীকেইটাই বৰ গুৰুত্ব দিয়া নাছিল, তাক সদায় জোকাইছিল। আৰু ঠাণ্ডা মানে একেবাৰে যেন ভয়াতুৰ প্ৰাণী হৈ এটা গঁৰালৰ ভিতৰত সি সোমাই পৰিছিল। কিন্তু যেতিয়া বিপদ আহিছিল, সেই ড্ৰেগনটোৱে ভয়াল ৰূপ ধৰি বাকী নিজক ৰক্ষা কৰাৰ লগতে বাকী প্ৰাণীসকলকো তেওঁ ৰক্ষা কৰিছিল বা লগৰীয়াসকলক ৰক্ষা কৰিছিল। কেনেকৈ ৰক্ষা কৰিছিল সেই বিষয়ে ইয়াত লিপিবদ্ধ আছে। এই কাহিনীটোকে লৈ কবি অগডেন নাছে এক কবিতাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। মই এতিয়া তোমালোকক এই কবিতাটোৰ ৰিডিং দিব বিচাৰিছোঁ। তোমালোকে মন দি শুনিবা আৰু টান শব্দবিলাক তোমালোকৰ টকা বহীত লিখি ল'বা, যিবিলাকৰ অসমীয়া অৰ্থ মই তোমালোকক অসমীয়া কওঁতে কৈ যাম। আজি প্ৰথম মই ইংৰাজী ৰিডিং দিব বিচাৰিছোঁ। এতিয়া তোমালোকে মন দি শুনা। দি টেইল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন। বেলিণ্ডা lived in a little white house with a little black kitten and a little grey mouse and a little yellow dog and a little red wagon and a truly little pet dragon. Now the name of the little black kitten was Ink, and the little grey mouse she called him Blink, and the little yellow dog was sharp as mustard. But the dragon was a coward, and she called him Custard. Custard the dragon had big sharp teeth and spikes on top of him and scales underneath, mouth like a fireplace chimney for a nose, and truly daggers on his toes. Belinda was as brave as a barrel full of beers, and Ink and Blink chased lions down the stairs. Mustard was as brave as a tiger in a race, but Custard cried for a nice safe cage. Belinda tickled him. She tickled him unmerciful.
ink, bling, and mustard. They rudely call him Percival. They all sat laughing in the little red wagon at the Relio Trollio cowardly dragon. Belinda giggled till she shook the house, and Blink said, "Oi, which is giggling for a mouse?" Ink and Mustard rudely asked his age, when Custard cried for a nice case. Suddenly they heard a nasty sound, and Mustard growled, and they all looked around. "Meows!" cried Ink, and "Oh!" cried Belinda, for there was a pirate climbing in the window. এতিয়া এই কবিতাটোৰ যিবিলাক টান শব্দ আছে তোমালোকে টোকা বহীত লিখি ল'বা। কালিলৈ মই অসমীয়া ভাঙনি কওঁতে টান টান শব্দবিলাকৰ বা তোমালোকে বুজি নোপোৱা শব্দবিলাকৰ অসমীয়া অৰ্থ মই কৈ যাম আৰু তোমালোকে মন দি শুনিবা। আজি মোৰ ৰিডিংটো তোমালোকে বাৰে বাৰে শুনিবা আৰু তেতিয়া তোমালোকে বুজি পাবা। আমি সাধাৰণতে এ আখৰটো এ কওঁ, এ নহয় আ। এ এছ এজ কওঁ, এজ নহয় আজ। ঠিক সেইদৰে আৰু কিছুমান শব্দ আছে, তোমালোকে মোৰ শব্দবিলাকৰ উচ্চাৰণ যেনেকৈ মই কৰিছোঁ তোমালোকে কিতাপত সেইদৰে চাই পঢ়ি যাবা, যে তোমালোকৰ এইটো অভ্যাস আহিব। এইটো জটিল বুলি নাভাবিবা, এতিয়াৰ পৰা অভ্যাস কৰিলে তোমালোকৰ শব্দৰ উচ্চাৰণবিলাক শুদ্ধ হ'ব। সেই হিচাপেহে মই তোমালোকক এইদৰে পঢ়াইছোঁ। ধন্যবাদ।